হেল্ল' ফ্ৰেণ্ডসকল, নাহিদ আফৰিনৰ আহিল এটা বহুত ভয়ানক খবৰ। খবৰটো শুনিলে আপোনালোকেও আচৰিত হৈ পৰিব। হঠাৎ নাহিদ আফৰিনৰ কি বেয়া খবৰ আহিল শুনিবলৈ হয়তো আপোনালোকৰ আগ্ৰহ বাঢ়ি আহিছে। তেন্তে এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব। হঠাৎ নাহিদ আফৰিনৰ এই খবৰটোৱে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আচলতে নিজানৰ গান নামৰ চিনেমাৰ বাবে নাহিদ আফৰিনে লাভ কৰিছিল বঁটা। এই বঁটাটো পোৱাৰ লগে লগে এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নাহিদ আফৰিন। অসম চলচ্চিত্ৰ বঁটাক লৈ অব্যাহত হৈ পৰিছে এতিয়া বিতৰ্ক। এই বিতৰ্কক লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কৰিলে স্পষ্টীকৰণ। প্ৰযোজক পৰিচালকে নাহিদৰ নাম নমিনেশ্যন কৰিছিল, জুৰীয়ে নাহিদকে নিৰ্বাচিত কৰিছে। হয়তো গানৰ কলিটো উল্লেখ কৰোঁতে অলপ ইফাল সিফাল হৈছে, কিন্তু বঁটা নাহিদেই লাভ কৰিছে, সদৰি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। লগতে তেখেতে ক'লে যে এইটো এটা অনিচ্ছাকৃত ভুল, নাহিদ আফৰিনে বঁটা ঘূৰাই দিব নালাগে বুলি বিমল বৰাই স্পষ্টীকৰণ ক'লে। সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফৰিনে নিজৰে নাক কাটিলে নেকি? এনেধৰণৰ কমেণ্টেৰে উপচি পৰিছে ছ'চিয়েল মিডিয়াত। নাহিদ আফৰিনক বাৰু কাৰ ভাল লাগে এটা কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।